হেল্ল' নমস্কাৰ জনাইছোঁ সকলোকে আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি জানুৱাৰী 1 তাৰিখ হয় আৰু আমি আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াত গাড়ীৰ ইমানেই ভিৰ, আমাৰ প্ৰায় 500 মিটাৰমান যাওঁতে আধা ঘণ্টামান লাগিছে। তো চাই থাকিব ভিডিঅ'টো, মই দেখাই থাকিম আপোনালোকক। এয়া ভিতৰত হয়, আমি যাবই পৰা নাই, লাইনতে আছোঁ। আজি 1 জানুৱাৰী বুলি বেছি ভিৰ হৈছে, মানে আধা মানুহ সোমোৱাই দৰ্জা বন্ধ কৰি দিব লগা হৈছে, ইমান বেছি মানুহ। এতিয়া প্ৰায় 12:30 মানেই বাজিলে। যেনে তেনে পূজা কৰি আহিলোঁ। আধা ঘণ্টামান ৰৈ মা আৰু মইহে ভিতৰত থাকিলোঁ, বাকী এওঁলোকে ওলাই আহিলে চব। যিমানেই যি নহওক, পূজাটো কৰি আহিব পালেহে মনটো ভাল লাগে। সেইকাৰণে মই ভাবিছোঁ দেৰি হ'লেও কৰিয়ে যাম। আমি এতিয়া যাবলৈ ওলালোঁ। যাওঁ, কিবা এটা খাই পেলাই ঘৰলৈ যামগৈ। তো ভিডিঅ'টো যদি এইখিনিলৈকে চাই আছে তেতিয়াহ'লে বহুত ধন্যবাদ। মই যিহেতু আহিছিলোঁ মন্দিৰলৈ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' কৰি লৈ যাওঁ। এতিয়াও নুখুলে মন্দিৰ একেবাৰে, আমাৰ ভাগ্য ভাল, পালোহি যে এইখিনি টাইমতে। আচলতে মই কোচত বহিবলগীয়া নহয়, ধুনীয়াকৈ আতি যায়, কিন্তু মাৰ মানে ভৰিকেইখন অকণমান কামুৰি আছে, সেইকাৰণে মোক কোচত বহাই আনিছে। তো আপোনালোকে যদি ভিডিঅ'টো এইখিনিলৈকে চাই ভাল পাইছে, লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।